নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। এৰে আগত যিসকলে চাইছে গমে পাইছে গাহৰি ফাৰ্মাৰ এজনৰ তাত আজি গৈছিলোঁ। তেখেতৰ মানে মুৰ্গীও আছে, কেনেদৰে কি কৰি মুৰ্গীবিলাকক আপোনালোকক দেখুৱাইছোঁ। চাই থাকক সম্পূৰ্ণ ব্লগ। আৰু তেখেতে মোক এই কণী লৈ আহিব দিছে, কণী লৈ যাই আছোঁ তেখেতৰ তাতে। চাই থাকক সম্পূৰ্ণ। দাদাৰ মেচিনবোৰ এনেদৰে পৰি আছে, এইটো মুৰ্গীবোৰ দিছে। আৰু দাদাই গাহৰিৰ দানা আনবক্সিং কৰিছে। কি দানা নাগৰ পৰা আৰু গডৰেজ গাইজ, আমি বলক দাদাৰ লগত কথা পাতিম। তো নমস্কাৰ সকলোকে। বৰবলে মুৰ্গীৰ কণী মানে মোক ৰাতিপুৱা মুৰ্গীৰ কণী লগা আছিল। মোৰ মুৰ্গী ইউনিট কৰিছে মানে উম দিব মুৰ্গীয়ে। তো মোৰ বৰ্মনক কণী কৈছিলোঁ কণী লাগে, আৰু বৰ্মনে পোৱা কণী লৈছে। বৰ্মনক ধন্যবাদ দিয়ক। তো বৰ্মনে মোক ক'ব দিলে যে মুৰ্গী পালন আছে। মুৰ্গী পালনৰ বিষয়ে আপোনালোকে বৰ্তমান আমাৰ বজাৰত লোকেল মুৰ্গীটো পোৱা নাযায়। যিটো পিয়'ৰ যিটো লোকেল মুৰ্গী আমাৰ অসমত সেইটো পোৱা নাযায়। সেইটোৰ ডিমাণ্ড বহুত, কিন্তু পোৱা যায় কাৰণ সেইটো যোনখিনি পালক বা যোনখিনি ফাৰ্মাৰ লছ, সেইটো কাৰণ বহুত ল' গ্ৰ'থ হয়, মাংস ৱেট ইমান নাহে। তো সেইকাৰণে ফাৰ্মাৰবিলাকে কি কৰিছে যে বাংলাদেশী আমাৰ সোণালী মুৰ্গী বুলি কয়, এতিয়া আপোনালোকৰ মাৰ্কেটত যিটো মুৰ্গী লোকেল মুৰ্গী বুলি কয় বেছি আছে বহুতে। তো সেইটো মুৰ্গী পালন কৰি আছে। সেইটো মুৰ্গী পালনত কি হয়, আপোনাৰ ৱেটটো সোনকাল আহে, কিন্তু আপোনাৰ লোকেল মুৰ্গীৰ দৰে সেইটো কোৱালিটি নহয়। তো বন্ধুসকল, মইতো আগতে আপোনালোকে ভিডিঅ'টোৰ আগত এটা মেচিনৰ পাৰ্ট চব খোলাই আছে, আপোনালোকে দেখিব পাৰে। মোৰ বানপানী টাইমত নষ্ট হৈছে, মই থাৰ্মকলৰ বনাই লৈছিলোঁ হেডচিং মেচিন এটা। তো যিসকলে মেচিনত আপোনালোকে মুৰ্গী মানে হিচাপতে হেডচিং কৰিবলৈ আহি আছে কোৱালিটিটো ঘৰতে, মানে কম খৰচ কৰি পেলাই, তো আপোনালোকে কণ্টেক্ট কৰিব। মানে কণ্টেক্ট নাম্বাৰ দি দিব, আপোনালোকে কণ্টেক্ট কৰি পাব, মই আপোনালোকক জনাই দিম। তো আপোনালোকে মুৰ্গী বা সেই ওলোৱাৰ পিছত কেনেকৈ মানে কেয়াৰ ল'ব, কেনেকৈ ল'ব, মোৰ বাবদ বেলেগ এটা ভিডিঅ' বনাই দিম। এইটো বহুত দীঘল হৈ যাব। তো যদি কোনোবা ইণ্টাৰেষ্টেড হয় বাবদক কমেণ্টত কৈ দিব, এটা ভিডিঅ' বনাই দিব দিম। তো আপোনালোকৰ বেলেগ একো নাই, মুৰ্গী পালন কৰক। আৰু পাৰে যদি লোকেল মুৰ্গীৰ ডিমাণ্ড খুবেই বেছি এতিয়া, পিয়'ৰ সেইটো পালন কৰক। লোকেল মুৰ্গীয়ে দিছোঁ এতিয়া। আৰু মই থকা হিচাপত নহয়, মোক ঘৰতে অলপ লাগে প্ৰডাকশ্যন কণীৰ কাৰণে হওক, খোৱাৰ কাৰণে হওক, দুটা বেচিলোঁ। আৰু লোকেল মুৰ্গী গমে পাই যদি পিয়'ৰ নাপায়, ঘৰত খোৱাটো হৈ যায়। তো এইখিনি বন্ধুসকল, আপোনালোকে মুৰ্গী পালন কৰি স্বাৱলম্বী হ'ব পাৰে যদি আপোনালোকে ভাল এমাউণ্টত ভাল নলেজ লৈ পেলাই কৰে। নলেজ নোলোৱাকৈ নকৰিব, বহুত চব মুৰ্গী মৰি যাব। কাৰণ দুটা মুৰ্গী পোহা আৰু দুশ মুৰ্গী পোহাৰ মাজত বহুত পাৰ্থক্য আছে। তো বন্ধুসকল, মোৰ পৰা এইখিনিয়ে ক'ব লগা আছিল। আৰু বেলেগ ভিডিঅ'ত আপোনালোকক লগ পাম। গাইজ, আপোনালোকক ক'লে দাদাই কেনেকুৱা মানে কেনেকুৱাকৈ মুৰ্গী পালন কৰিব লাগে। আৰু যদি কোনোবাই যদি মুৰ্গী পালন কৰিম বুলি ভাবি আছে, এই যদি এই ভিডিঅ'টো চাইছে, অলপ হ'লেও নিশ্চয় কামত দিব। আৰু মানে কিবা যদি শিকিবলগীয়া আছে ধৰক কমেণ্টত জনাই দিব, কেনেকুৱা মেডিচিন খুৱাব লাগে আৰু কেনেকুৱা দানা খুৱাব লাগে। দাদাৰ খাচীবোৰ আধাৰ খাই শুই আছে। দাদাই এতিয়া আশ্ৰা মাৰিছে, এনেদৰে আশ্ৰাখন টানি দাদাই এনেদৰে এতিয়া আশ্ৰাখন তুলি আনিছে। এনেদৰে মাছ পাইছে, এনেদৰে গাইছ চাব পাৰে দাদাই মাছ পালে। তো গাইছ, আজি আৰু দাদাৰ বেলেগ গাহৰিবোৰ নেদুৱাওঁ, মানে আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ। আগৰ ভিডিঅ'টো যোনে যোনে চোৱা নাই চাব, এবাৰ চালে গম পাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব। আৰু নতুনকৈ যিসকলে মোৰ চেনেলত আহিছে ছাবস্ক্ৰাইবটো কৰি থ'ব, তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে ন'টিফিকেশ্যন যাব। তো আজিলৈ বাই বাই।